हेलो एवरीवन এতিয়া বাপেক পুতেক দুইটা একেলগে পানী খাই আছে একচুয়ালি আমি খালি পেটত মানে ব্ৰাছ কৰাৰ আগতে যদি আমি পানী খাব পাৰো আমাৰ পেটৰ বিভিন্ন ৰোগৰ পৰা আমি মুক্ত হ'ব পাৰো আসলতে সৰু লৰা ছোৱালী বিলাকে আমাক ডাঙৰক ইমিটেট কৰে আমি যি কৰো মানে যি কও তাকে কৰে গতিকে আমি তেওঁলোকক ভাল কাম বিলাক হাত মুখেৰে নকয় হাতেৰে কৰি দেখালে তেওঁলোকৰ মানে ভাল কাম বিলাক গ্ৰহণ কৰিবলৈ তেওঁলোকৰ সহজ হয় আগতে কি হৈছিলে আমি বাবাক যেতিয়া খালি পেটত পানী দিছিলোঁ সি পানী খোৱা নাছিলে যেতিয়া মানে দেউতাক আৰু মোক পানী খোৱা দেখিলে সি নিজে নিজে পানী খোদা হ'ল তো তেতিয়াৰ পৰা গম পালোঁ যে একচুৱেলি আমি মুখেৰে শিশুক একো বুজাব নোৱাৰোঁ আমি ডাঙৰে কৰিলেহে তেওঁলোকে মানে কৰিব এতিয়া গা পা ধুই মই আজৰি হ'লোঁ এতিয়া মই আজি মানে দিনটো কি কৰোঁ কি নকৰোঁ ভাবিলোঁ এটা ব্লগ বনাওঁ বেলেগ একো স্পেচিয়েল নাই এনেই আৰু এতিয়া বাবাক মই কল দিছিলোঁ সৰু ল'ৰা ছোৱালীক মানে এনেকৈ ফ্ৰুইটছ বিলাক এটা বেলেগ শেপত দিলে এনেও খাই ভাল পায় এনেও বাবাই কলটো খাই ভালেই পায় তথাপিতো আৰু ইণ্টাৰেষ্টটো মানে বাঢ়ি যায় আৰু বেলেগ শেপত দিলে নেক্সট মই এতিয়া ইয়াতে আঙুৰ দিছোঁ মই এতিয়া মানে ভাত বনাই আছোঁ ভাত বনোৱা টাইমখিনিত মানে তাক এইবিলাক দি থাকোঁ খেজুৰো দিছিলোঁ এতিয়া মই ব্ৰেকফাষ্টত মই বনাইছিলোঁ বুট আৰু মুগৰ দাইলৰ চব্জি বেঙেনা ভাজি এয়া মিষ্টাৰৰ কাৰণে সাজিছোঁ আৰু এতিয়া বাবাইও ভাত খাই আছে তাৰপিছত মই খাই লৈ মই আজি এটা মানে উইণ্টাৰ স্পেচিয়েল পিউৰি বনাম বুলি ভাবিছোঁ এতিয়া খাই লৈ মই এতিয়া ড্ৰাই ফ্ৰুটছৰ পিউৰি এটা বনাইছোঁ বাবাৰ কাৰণে বাবা মানে ভাত পানী খাই শুই এতিয়া সাৰ পাইছে সাৰ পাই এতিয়া 12:30 মান বাজিছে তো বাবাক এটা মই মানে লাইট ফুড দিবৰ কাৰণে এইটো পিউৰি বনাইছোঁ এটা লং ভিডিঅ' বনাইছোঁ মই আপোনালোকে ইচ্ছা কৰিলে ভিডিঅ'টো চাব পাৰে আৰু আশা কৰিম ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব এতিয়া হৈছে দুপৰীয়াৰ সাজলৈ আজি একেবাৰে নিৰামিষ হয় ইয়াতে বনাইছোঁ মই মিক্সাৰ শাক ভাজি বিলাহী টক বনাইছোঁ গুৰ মিঠাইৰে আলু দাইলত দি বইল কৰি ভাজিছোঁ আৰু ইয়াতে চালাড বনাইছোঁ তো আজি দুপৰীয়া এইখিনি এতিয়া গধূলি মিষ্টাৰে মোৰ কাৰণে ছাৰপ্ৰাইজ আনিলে মই মানে সদায় আপত্তি কৰোঁ মোৰ কাৰণে ছাৰপ্ৰাইজ নানে তেওঁ ভাবে মই নাখাম তেওঁৰ বেয়া লাগিব কিন্তু আজি তেওঁ মনে মনে ঘৰৰ পৰা টিফিন আৰু কাঁচৰ বটল এটা লৈ গৈছে তেওঁ মানে গৰম বস্তু প্লাষ্টিকৰ কণ্টেইনাৰ খোৱাটো প্ৰিফাৰ নকৰে যিহেতু এইটো মানে স্বাস্থ্যৰ কাৰণে বেয়া এতিয়া ছাৰপ্ৰাইজতনো তেওঁ কি আনিছে দেখাও আপোনালোককো চিকেন ম'ম' আনিছে চুপ চাটনি আৰু টমেটো কেটচাপটো অৱশ্যে ঘৰৰ হয় তাত মানে দোকানত ভাল কেটচাপ নিদিয়ে তো বাবাক মই দিয়া নাই তো সেই কেটচাপটো দেখা পাই মানে তাই কান্দিব লোৱাৰ কাৰণে অকণমান তাক এনেকৈ দিলোঁ এতিয়া আহিছোঁ ৰাতি ভাবিলোঁ আজি ৰুটি খাম কিন্তু ৰুটি বনাম ক'ত মানে বাবাই সেই মানে বেলনাখন বিচনাত উঠাই লৈছে তাৰ লগত অকণমান ধেমালি কৰিলোঁ সেই আৰু তো এতিয়া ৰাতি বনাইছোঁ মই ইয়াতে কবি গাজৰ আলু মটৰ আৰু কণী এনেকৈ ভাজিছোঁ ইয়াতে বুট আৰু মচুৰ দাইল বনাইছোঁ আৰু ৰুটি আৰু পিঁয়াজ এতিয়া খাই লৈ আমি আজৰি হ'লোঁ বাবাই মানে মোৰ হেড মাছাজ দি আছে সি মানে পাৰা নাই দিব তথাপিতো ট্ৰাই কৰিছে তো আজিলৈ এৰিছোঁ বাই বাই গুড নাইট